চিকিৎসালয়ৰ পৰা হেৰাল মাইক্ৰস্কোপ এজাহাৰ দাখিল চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা এটা প্ৰায় 1,20,000 টকাৰ মূল্যৰ মাইক্ৰস্কোপ চিকিৎসা কেন্দ্ৰৰ পৰা এক ৰহস্যজনকভাৱে হেৰুওৱা কাৰ্যই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে চিকিৎসা কেন্দ্ৰটোৰ লেবৰেটৰীত ৰোগীৰ বিভিন্ন পৰীক্ষা কৰিবৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী মাইক্ৰস্কোপ যন্ত্ৰটোৰ ৰহস্যজনকভাৱে হেৰুৱাত সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে। তদুপৰি বৰ্তমান চিকিৎসা কেন্দ্ৰটোত এজনো চিকিৎসক নথকাত এক অৰাজকতাৰ সৃষ্টিৰ ফলতে এনে কাৰ্য হৈছে বুলি একাংশ ৰাইজে অভিযোগ কৰিছে। এই সন্দৰ্ভত আজি বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰই বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সম্বেদ লাভ কৰা নাই যন্ত্ৰটোৰ। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে। এতিয়া এইটো মিচিং হৈছে বুলি হেৰি কৰা হৈছে আৰু, কিন্তু বাকী এতিয়া কেনেকৈ কি হেৰাইছে এইটোতো আমি ক'ব নোৱাৰিম। তো সেয়া আৰু সিমানেই ক'বলগীয়া। সেইটো মানে সন্দেহ বুলি মই ক'ব নোৱাৰিম, কাৰণ যিহেতু মই থকাৰ পৰা এইটো নাই। মই থকাৰ পৰা মাইক্ৰস্কোপটো নাই যেতিয়া মোৰ ক'বলৈ এইখিনি ক্ষেত্ৰত অকণমান অসুবিধা। আৰু অলৰেডি পুলিচক হেৰি দিয়া হৈছে, ইনফৰ্মেশ্যন দিয়া হৈছে এইটোৰ বিষয়ে, FIR দিয়া হৈছে। গতিকে এইটো তেওঁলোকৰ এতিয়া কাম, তেওঁলোকে হেৰি কৰা মিচিং কমপ্লেইনে দিয়া হৈছে আমাৰ, আৰু তেওঁলোকে বিচাৰটো কৰক, সেইটোৱে মই ক'ব খুজিছোঁ। আৰু দায়িত্বত এইটো এনেই মোৰ মতে যোন আগৰ লেবটেক থাকিব তেখেতে সেইটো কিবা এটা হেণ্ডঅভাৰ দি বা তেনেকৈ কৈছে চাগে। সেয়া আগৰ কাম কৰাখিনিয়ে যিখিনি আছিলে মোৰ আগত সেয়ে তেওঁলোকে গম পাব, কাৰণ যিহেতু মই থকাৰ পৰা মানে এবাৰ যিদিনাখন চাইছোঁগৈ গৈ পেলাই, যিদিনাখন টেষ্টিং হৈছে সেইদিনাখনৰ পৰা এইটো নায়েই, মানে এভেইলেবল নাই। গতিকে মই দেখাই নাই তাৰমানে মই থকাৰ পৰা, গতিকে তাৰ আগতেই ভালেমান দিন আগৰ পৰাই মিচিং আছে শুনামতে। আৰু সেয়া বাকী ধৰক এতিয়া আগৰ যিখিনি লেপটেক হেৰি এইখিনিৰ লগত কথা পাতিলে বাকী যেনেকৈ যি হয় আৰু বিচাৰ কৰিব লাগিব। হয়, মই বুলি দিয়া নাছিলোঁ, মানে আমাৰ হেৰি ইয়াৰে কৰা এজন তেখেতে মানে হেৰি কৰিলে বস্তুটো, কাৰণ তেওঁকো কুৱেশ্যন হৈ আছিলে মানে বাৰে বাৰে, যিহেতু কাৰণ এটা বস্তুতে হেৰুৱাটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰে ধৰক। গতিকে তাৰ বাবে তেওঁলোকে সেয়া বস্তুটো জনালে, আৰু বাকী এতিয়া যি বিচাৰ হয় আৰু কেনেকৈ কি মই বাকী একো নাজানো বিশেষ ইয়াৰ বিষয়ে সিমানে, কাৰণ যিহেতু মানে মই থকাৰ অৱস্থাত মই কৈছোঁ নাই, মানে তেতিয়াৰ পৰাই নায়েই মানে বস্তুটো। গতিকে সেইকাৰণে আগৰখিনিয়ে হয়তো ভালকৈ গম পাব। তাৰ চিকিৎসালয়ৰ পৰা বৰহাট চিকিৎসা কেন্দ্ৰৰ পৰা এটি মাইক্ৰস্কোপ ইতিমধ্যে হেৰুওৱা বুলি গম পোৱা গৈছে। কি ক'ব আচলতে সচেতন ব্যক্তি হিচাপে? অতি দুৰ্ভাগ্যজনক কথা। দায়িত্ববাহী যিসকল তাত লোক আছে তেখেতসকলে এই বিষয়টোৰ ওপৰত নিৰীক্ষণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক কথা। এইটো জনসাধাৰণৰ সম্পত্তি, গতিকে ইয়াৰ এটা তদন্ত হ'ব লাগে, খুব ভাল তদন্ত হ'ব লাগে। নিৰপেক্ষ তদন্তৰ লগতে একপক্ষ মানে যিটো চিন্তা সেইটো হৈছে আপোনাৰ অন্যায়ৰ বিৰুদ্ধে উচিত পদক্ষেপ ল'ব লাগে। আমি নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰোঁ, কিন্তু পক্ষ এটা লোৱাটো বিচাৰোঁ। সেই পক্ষটো হৈছে কাকো ৰেহাই দিব নালাগে। ইমান এটা গুৰুত্বপূৰ্ণ বস্তু আচলতে এনেদৰে অন্তৰ্ধান হৈ গ'ল হস্পিটেলৰ ভিতৰৰ পৰাই। এইটো আপুনি সচেতন ব্যক্তি হিচাপে আচলতে এই কথাটো কিমান কি বুলি ভাবিব? মই গৰিহণা দিছোঁ, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা, আৰু ইয়াৰ তদন্তটো খুব খৰতকীয়া হ'ব লাগে। আৰক্ষী প্ৰশাসনক সকলোৱে সহযোগ কৰিব লাগে, তেখেতসকলৰ বিভাগৰ সকলো মানে সহযোগ কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনক কথা, চৰকাৰখনৰ বৰ্তমান যিটো স্থিতি, সম্পূৰ্ণ ভাটৌ মাত মাতি আগবঢ়া এখন চৰকাৰ, নিজস্ব একো নাই, দিল্লীৰ কথা মতে উঠা বহা কৰে। গতিকে এই ঠাইবিলাকত কিবা এটা পদক্ষেপ ল'বলৈ যাওঁতে চৰকাৰী বিষয়াসকলে বা আৰক্ষী প্ৰশাসনে কিমান আগবাঢ়িব পাৰিব, ক'ত বাধা থাকিব, সেইটোতে সন্দেহ থাকে। গতিকে আমি আশা কৰোঁ তথাপিও যে জনসাধাৰণৰ লগত জীৱনৰ লগত সম্পৰ্ক থকা যিটো মেচিন, এইটো হয় মাইক্ৰস্কোপ, এইটো মানে আমাৰ ৰাইজৰ কাৰণে, ৰাইজৰ সম্পদ, এইটো উদ্ধাৰ কৰিব লাগিব। উদ্ধাৰ কৰিবৰ কাৰণে আহুক মুখাত্ব চেষ্টা কৰক প্ৰশাসনৰ লোকসকলৰ লগতে চিকিৎসালয়খনৰ সকলো কৰ্মচাৰীয়ে তেখেতসকলক সহযোগ কৰক। যাৰ যাৰ দায়িত্বত আছিলে তেখেতসকলে অনুসন্ধান কৰক, আমি ভাল পাম তেতিয়া। আৰু সেই সম্পদটো আমাক মানে ঘূৰাই দিব পাৰিলে আমি ভাবিম যে প্ৰশাসন আৰু চৰকাৰী চিকিৎসালয়ৰ যিসকল কৰ্মৰত বিষয়া তেখেতসকলে এটা দায়িত্ব পালন কৰিব।